আসসালামু আলাইকুম। ৰাতিপুৱা এতিয়া সন্ধিয়া বাজিছে 5:30। আমি অকণমান ফুৰিবলৈ যাম ভাবিছোঁ। আৰু ক'ত যাম? ডিফু যাম। ডিফু মোৰ জন্মস্থান। ডিফু যাম। মই থাকোঁ মাঞ্জাত। প্ৰায় ডিফু মাঞ্জাৰ ডিষ্টেঞ্চটো 16 কিলোমিটাৰ। তো মই আজি এতিয়া ডিফু যাম মা ঘৰত। আৰু ইণ্টাৰেষ্টিং কথা হ'ল মা ঘৰৰ ওচৰতে মোৰ দুজনী বাই থাকে। তো চবকে দেখা কৰিব যাম। তেনেহ'লে আহক গৈ থাকোঁ। बहुत ভাল লাগিছে মোৰ। তো আহি পালোঁ। আৰু একটা পণ্ডিতক চাওক, পণ্ডিতে আন্ধাৰত বহি পেলাই মোবাইল পিটিকি আছে। আহি পালোঁ, আমি ডিফু আহি পালোঁ। চাওঁ, চবক দেখা কৰোঁ ৰ'ব। তো আহিলোঁ, বাইদেউ ঘৰত আহিলোঁ। বাইদেউ ঘৰত আহি পালোঁ। এতিয়া চাহ খাম, পাছত লগ পাই আছোঁ। বিহু বুলি মাতিছিলে বাইহঁতি। ভিনিয়ে বস্তু আনি থৈছে বোলে, পিঠা বনোৱাই নাই। মই গ'লেহে বনাব লাগে। সেইটো কাৰণে মই গ'লোঁ। পটককৈ অকণমান চাউল মিক্সিতে মাৰি পিঠা কেইটামান বনাই দিলোঁ। আৰু আমি একেলগে গোটেইখিনিয়ে বহি পিঠা বিহু খাই আহিলোঁ। ফুৰিবলৈ আহিলোঁ নাইমাৰ লগত। কোচত আছোঁ আমি। নাইমাই চকলেট খাইছে। তুহিনে লেতেৰা হৈ আছে। মাটো বেমাৰ হৈ আছে। বৌজনী কাম কৰি আছে। এতিয়া বাই ঘৰৰ পৰা মা ঘৰত আহিছোঁ। আৰু এতিয়া আমি আকৌ ৰিটাৰ্ণ হ'ম ঘৰত। তো আমি এতিয়া গৈ আছোঁ ঘৰত। ঘূৰি গৈ পাম আৰু ঘৰৰ পৰা ওলালোঁ। গুচি যাম আৰু এতিয়া ঘৰত। আসসালামু আলাইকুম। আৰু যোৱাকালি ফুৰি আহিলোঁ। ফুৰিবলৈ গ'লোতো গম পালেই, ভিডিঅ'টোত দেখাইছোঁ। মই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মাৰ ঘৰৰ পৰা আহিলোঁ। মাৰ গাটো বেয়া, খবৰ লৈ আহিলোঁ। আৰু ভিনিয়ে মোক খুব মাতি আছিলে নতুন বছৰ পৰাৰ পৰা আজিলৈকে। মই সেইটো কাৰণে যোৱাকালি মই গৈ আহিলোঁ। বেয়াও পাই আছিলে যোৱা নাই কাৰণে। যোৱাকালি গৈ আজি মই আহিলোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। আৰু যদি লাইক শ্বেয়াৰ কমেণ্ট কৰা নাই কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আল্লাহ হাফিজ, বাই বাই, গুড বাই।